हेलो एवरीवन आज पुनः ब्राइडल मेकअपर भिडिओ एटी আপোনালোকৰ মাজলৈ লৈ আহিছো পোনপ্ৰথমে মই সুমি আপোনালোক সকলোকে মোৰ অন্য এটা নতুন মিনি ব্লগলৈ ওয়েলকাম জনাইছো এয়া আহি পোৱাৰ লগে লগে ইহঁতৰ ৰাজা নে ৰাণী পুৰা ফুকিছে অলপমান বুজাই দিয়াৰ পিছতহে মানে হি চুপ হ'ল এইটো আছিল কইনাৰ বিফৰ লুক এতিয়া হকচোন পলম নকৰি মেকআপটো আৰম্ভ কৰো গাইস আজি মই পিএসি ব্ৰেণ্ডৰ স্পটলাইট লিকুইড ফাউণ্ডেশ্যনটো ইউজ কৰিছো আৰু অল প্ৰডাক্টস মই কি ব্ৰেণ্ডৰ ইউজ কৰিছো কেনেদৰে ইউজ কৰিছো সুমিছ ভ্লগ চেনেলটোত গৈ চাব পাৰে আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু যদি ইনষ্টা বা ফেসবুকত আছে দেন ফলো কৰিব আৰু ৰব এইখিনিতে এটা কথা কৈ দিছো আপোনালোকে বিয়াৰ বাবে মেকআপ আৰ্টিষ্ট বিচাৰি আছে নেকি যদি বিচাৰি আছে দেন মোক কন্টাক্ট কৰিব পাৰে মোৰ কন্টাক্ট নাম্বাৰটো হৈছে 9395373166 মেকআপ কৰি থাকোতে দৰাইও হেনো কইনাৰ লুকটো চাবলৈ বিচাৰি আছিল সো ৰেডি হোৱাৰ লগে লগে কইনাও মানে দৰাক লুকটো দেখুৱাবলৈ ফুল এক্সাইটেড এয়া হোৱাটছআপত লাগি গৈছে এইটোৱে আছিল আজিৰ কইনাৰ আফটাৰ এণ্ড ফাইনেল লুক আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে এবাৰ প্লিজ জনাবচোন দেই তো আজিৰ মিনি ব্লগটোৰ পৰা বিদায় লৈছো গাইস থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিঅ'